Hello friends, welcome back to my YouTube channel. আজি আমি গৈ আছোঁ আমাৰ মৰমৰ গাঁও অফলা। আজি আমাৰ এটা ফেমিলি গেট টুগেডাৰ আছে। লগতে আমাৰ নতুনকৈ বিয়া পতা ভাইটি আৰু নবোৱাৰীৰ বিয়াৰ পাছত কৰিবলগীয়া এটা পৰম্পৰাগত নিয়ম, যিটো গাঁৱৰ মেইন ঘৰত আৰু লগতে পৰিয়ালবৰ্গৰ ঘৰলৈ গৈ কৰিব লাগে। তাকে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বলক তেন্তে আৰম্ভ কৰোঁ। গাঁৱৰ ঘৰ আহি পালোহি। এতিয়া যাওঁ, মানুহবোৰক মাত লগাওঁগৈ, কি কৰি আছে, ক'তনো আছে চাই লওঁগৈ। প্ৰথমে মই এই দুগৰাকীক চিনাকি কৰাই দিছোঁ দেই। এয়া নীলা মেখেলা চাদৰ পিন্ধাগৰাকী হৈছে মোৰ মামা, আৰু বগা মেখেলা চাদৰ পিন্ধাগৰাকী হৈছে আমাৰ নকইনা ডিঙি। তেওঁলোকৰে আজি নিয়ম আছে, আৰু কেনেকৈনো নিয়মটো কৰে দেখাই আছোঁ আপোনালোকক। এয়া দেখিছে, বৰ্তাহঁতৰ ঘৰত, মানে আমাৰ মেইন ঘৰত ডিমি এনেকৈ চৌকা চাফা কৰি আছে, আৰু চাফা কৰি অলপমান পানী ছটিয়াই মচি দিব লাগে, আৰু জ্যেষ্ঠজনক মান ধৰি সেৱা কৰিব লাগে। একেবাৰে নিজৰ আমাৰ পৰিয়ালবৰ্গবোৰৰ ঘৰলৈ গৈ এনেকৈ তাই চৌকা মচি দিব লাগে, আৰু জ্যেষ্ঠজনক মান ধৰি সেৱা ল'ব লাগে। মায়ে এনেকৈ ডাইৰেকশ্যন দি আছে। এয়া আমাৰ ডাঙৰ মামুহঁতে তাইক শিকাই দিছে কেনেদৰে কৰিব লাগে। তাই বেচেৰি অলপ নাৰ্ভাছো কৰিছে। এয়া তাইৰ প্ৰথম অভিজ্ঞতা। মামুহঁতে এয়া শিকাই দিছে। ভাগ্য ভাল, মই য'ত বিয়া হৈছোঁ তাত এইটো নিয়ম কৰিব লগা নহ'ল। আচলতে কি হয়, আমাৰ মিচিং সম্প্ৰদায়ৰ কিছুমান নিয়ম অঞ্চলভেদে বেলেগ বেলেগ হয়। আমাৰ দিচাংমুখ অঞ্চলত এইটো নিয়ম আগৰে পৰা মানি আহিছে, আৰু পিছলৈও মানি থাকিব। এয়া দেখিছে, এতিয়া মোচাৰ পাছত তামোল পাণ দি সেৱা কৰিব। ইফালে জোঙাটো তোমাৰ অপজিটত দিয়া। Nanay puti no, nanay baboy lang sila. Puncup lah dongku. Nada, okolong. Tet foto. Na no sini ko pangalan kan ko. No sini kan ko. Dia na. Ai dui. Ai dui. Pani do hola. देख सिर्फ लापक पोला देगा पोटू मारी को देगा अर्चन मार जा आया
আমাৰ ভুৱা থাকি জগাই আহিব লাগে কি বনাইছা Ata gia kumang de. Ata na yai. Bye bye. Ata nan bye bye. Duta bo. Ifale dora ifale. খুব ভাল পাইছে সিহঁতে দৌৰি ইয়াত মুকলি পথাৰলে বলা ইফালে এয়া নাই ৰিয়ান এয়া না এইফালে দৌৰ বেগটো লৈ গ'ল তাই এইবোৰ কাৰেণ্ট হয় এনেকৈ চক এফালে হাতী যাব নোৱাৰিবৰ কাৰণে এনেকৈ ৰাখিছে ৰিয়ান আমি ক'ত আছো আমি নদীৰ পাৰত আছো নদীৰ পাৰত কি নদী এখন নদী হয় ব্ৰহ্মপুত্ৰ নদী আসল জঙ্গলৰ নদী ধুনু আমি ক'ত আছো কৈ দিয়াচোন তুমি আমি মৰুদৰ নদী আছো ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত আছো কৈ দিয়া মৰুদৰ নদী মাছ থাকে
আৰু চৰা চৰা থাকে গছত বহুত আছে কাহিন কাহিন ভাইটি আৰু নবোৱাৰী যিবোৰ নীতি নিয়ম আছে সেইখিনি গাঁৱৰ ঘৰত কৰিলোঁ। এতিয়া আমি ঘৰলৈ উভতি গৈছোঁ। উভতি যাওঁতে এয়া ব্ৰহ্মপুত্ৰৰ পাৰত অলপমান ফুৰিবলৈ আহিলোঁ। এখন চাপৰি হয় আৰু আমি আছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ একেবাৰে কিনাৰত। দিচাং এফালে আমি যিটো ৰাস্তা দি গৈ আছোঁ সেইফালেদি গৈ থাকিলে দিচাংমুখ পামগৈ। নকৰিবা নকৰিবা, হাঁহিয়ে থাকে। কোনে লৈ আহিছে? কোনে লৈ আছে? বাবু এয়া ডাঙৰ মামীয়েকৰ লগত আছে। সি মানে অকল চুলি পালে পুৰা টানি কাণফুলি ছিঙি চাওঁ 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 কাণফুলি ছিঙি দিলে। কাণ ছিঙি দিব এয়া। ঐ বদমাছ নকৰে, ভাল জোৰকে নাটানিলে না না। এই এই এই